একটা স্লোগান দেন তো। বিপিএফ জিন্দাবাদ 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 বিপিএফ জিন্দাবাদ 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 বিপিএফ লং লিভ বিপিএফ লং লিভ আগ্রামলী জিন্দাবাদ জিন্দাবাদ আগ্রামলী জিন্দাবাদ জিন্দাবাদ বিপিএফ লং লিভ বিপিএফ লং লিভ জিন্দাবাদ জিন্দাবাদ আহ্বান জানাই ৰাইজলৈ আমাৰ এটা আহ্বান সঁচাকৈ ৰাইজে যি মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ যি উন্নয়নৰ ৰণদংগ দিলে BTC চুক্তিতকৈ ওপৰৰ চুক্তি এখন কৰিলে বিটিআৰ বুলি এতিয়া ৰাইজে বুজি আছে যে বিটিআৰ আৰু BTCৰ মাজত ডিফাৰেঞ্চটো কি। গতিকে মোৰ ৰাইজলৈ এটাই আহ্বান, আপোনালোকে ৰাইজেও অলপ সজাগ হওক। তেখেতৰ যি বিটিআৰ চুক্তি কি ক'লে আৰু কি কৰি আছে আৰু আগন্তুক দিনত তেওঁ কৰিব টাইমেই নাই। গতিকে সেইখিনি ক্ষেত্ৰত চালে আপুনি গম পাব BTC চুক্তি আমি প্ৰায়বোৰ যিখিনি চুক্তি আছিলে আমাৰ লিডাৰবিলাক প্ৰায়বোৰ চুক্তিয়ে মানে ইমপ্লিমেণ্টেশ্যন কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে যিখিনি ঠাইত ইয়াতে 3খন চুক্তি হৈছে। প্ৰথমতে হ'ল BSC, তাৰপিছত BTC, তাৰপিছত হ'ল বিটিআৰ। কিন্তু আপুনি কম্পেয়াৰ যদি কৰি চায় বা যিখিনি তথ্য এইখিনি যদি পুংখানুপুংখভাৱে আপুনি চালি জাৰি চায় BTC যিটো চুক্তি আছিলে চবতকৈ ষ্ট্ৰং চুক্তি হ'ল BTC। সেইকাৰণে আমাৰ দল যিহেতু তেতিয়া আমাৰ দলে BTC চুক্তি আমাৰ লিডাৰবিলাকে BTC চুক্তিখন কৰিছিলে, সেইকাৰণে আমি BTC চুক্তিক সন্মান জনাই কেনে আজিৰ দিনটোত আমি প্ৰত্যেক 10 ফেব্ৰুৱাৰীত আমি BTC একত ডে হিচাপত আমি আমাৰ ফালৰ পৰা আমি চেলিব্ৰেট কৰিম। আজি BTC একত ডে উপলক্ষে আজি সমগ্ৰ BTC জনগণক তথা আমাৰ BPF কৰ্মকৰ্তাসকলক আমি আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটোৰ যিটো প্ৰগ্ৰাম ৰাতিপুৱা আমি ফ্লেগ হোষ্টিং কৰিলোঁ, আমাৰ দলীয় ফ্লেগ হোষ্টিং কৰিলোঁ। ইয়াৰ পিছে আমি শহীদসকলক মাল্যাৰ্পণ কৰিলোঁ। ইয়াৰ পিছত আমি অলপ পিছতে আমি বাইক ৰেলী আৰম্ভ কৰিম। ইয়াৰ পৰা আমাৰ ব্লক BPF অফিচৰ পৰা আপ টু আমাৰ দেৱৰগাঁওলৈকে আমি বাইক ৰেলী কৰিম। এই বাইক ৰেলীত আমাৰ ব্লকৰ তৰফৰ পৰা মিনিমাম 300 বাইক আমি একেলগে যাত্ৰা কৰিম বাইক ৰেলীৰ কাৰণে। ষ্টম BTC একত ডে উপলক্ষে ইতিমধ্যে আমি ফ্লেগ হোষ্টিং কৰিলোঁ। এতিয়া আমাৰ 300 বাইক লৈ 600জন মানুহ ইয়াৰ পৰা আমি দেৱৰগাঁওলৈকে যাম, তাতে প্ৰগ্ৰাম আছে আৰু সেই প্ৰগ্ৰামবিলাকত আমি অংশগ্ৰহণ কৰিম প্ৰগ্ৰাম ব্লক সমিতিৰ পৰা। তো গতিকে আজি আমাৰ BPF কৰ্মী তথা BTC-বাসী ৰাইজৰ কাৰণে আজি এক গৌৰৱময় দিন। এইকাৰণে মই গৌৰৱ বুলি ক'ব বিচাৰিছোঁ যে BTC একত BTC-বাসী ৰাইজৰ কাৰণে এক দলিল স্বৰূপ। এইকাৰণে দলিল স্বৰূপ বুলি কৈছোঁ যে BTC চুক্তি মতে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলে BTCত আছে সকলো BTC-বাসী, ইয়াত কোনো বিদেশী নাই। গতিকে আমি BTC একতটো এক দলিল হিচাপেহে আমি গণ্য কৰোঁ। সেইকাৰণে আজি আমাৰ কাৰণে এক গৌৰৱৰ দিন।